যোৱাকালি আমাৰ বদৰুদ্দিন আজমলে কৈছে যে যিমান পাৰে বাচ্চা জন্ম দি থাকিব লাগে। মই কৈছো বাচ্চা জন্ম দি থাকিব লাগে, কিন্তু বাচ্চা ডাঙৰ কৰাৰ খৰচ আজমলে দিব লাগিব। যদি আজমলে বাচ্চা জন্ম দি থাকাৰ খৰচ নিদিয়ে, তেতিয়াহ'লে আজমলে আমাৰ আই মাতৃক বাচ্চা জন্ম দিয়াৰ কৰাৰ কোনো অধিকাৰ নাই। যদি আজমলে খৰচা দিয়ে, তেতিয়াহ'লেতো মই খবৰকে কম 10টা 12টা বাচ্চা জন্ম দিয়ক। বাচ্চা জন্ম হ'ব, স্কুলত যাব নোৱাৰিব, পঢ়িব নোৱাৰিব, মাৰ চেহেৰাটো এনেকুৱা হ'ব, বাচ্চাৰ চেহেৰাটো এনেকুৱা হ'ব, সেইখন কি অসমৰ প্ৰতিচ্ছবি হ'ব পাৰে নেকি? সেইকাৰণে মই আমাৰ মুছলমান সমাজৰ মহিলাসকলকো অনুৰোধ কৰিম, আপোনালোকে বাচ্চা ইমান জন্ম দিব যাতে ডক্টৰ কৰিব পাৰে, ইঞ্জিনিয়াৰ কৰিব পাৰে। এই জোনাব ইমাম কৰা বাচ্চা জন্ম নিদিব, সেইবিলাক কৰিব গৈ পেলাই আমাৰ সমাজখন নষ্ট হ'ব, আমাৰ সমাজখন ধ্বংস হ'ব। সেইবাবে মই আপোনালোকৰ মই 3 দিনৰ পৰা দেখি আছো, আজমলে কৈ আছে যে বাচ্চা জন্ম দিব লাগে, হিন্দুৱে দেৰিকৈ জন্ম দিয়ে, মুছলমানে জন্ম দিয়ে। আৰে হিন্দুৱে দেৰিকৈ জন্ম দিয়ে কাৰণে হিন্দুৰ ঘৰত ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, আৰু মুছলমানে বাৰে বাৰে বাচ্চা জন্ম দি আছে কাৰণে আজি আমাৰ চৰত গলে এটা বাচ্চা মাক চাব নোৱাৰি, দেখিলে মনটো দুখ লাগি যায়, ৰাতি গৈ শুব নোৱাৰি, ৰাতি গৈ খাব নোৱাৰি, মনটো বেয়া হৈ যায়। লিডাৰ বিলাকে ভোটৰ ধান্দাত মানুহক বাচ্চা জন্ম দিব কয়। মই কৈছো আপোনালোকৰ মোক ভোট নালাগে, কিন্তু আপোনালোকে বাচ্চাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰক, টিচাৰ কৰক, ভাল উদ্যোগপতি কৰক, যাতে আমাৰ মুছলমান সমাজৰ মানুহখিনিও এই আজমলৰ দৰে মানুহৰ পৰা মুক্ত হ'ব পাৰে আৰু শিক্ষা সংস্কৃতিৰ পোহৰেৰে নতুন যুগলৈ যাব পাৰে। এই কথা মই আজি আপোনালোকক অনুৰোধ কৰিছো, এইকাৰণে কৰিছো। বঙাইগাঁৱত মেডিকেল কলেজ হ'ব, 100টা চিট হ'ব, আমাৰ ল'ৰা ছোৱালীটো ডাক্তৰ হ'ব লাগিব। বেলেগৰ পৰা ইয়াত আহি পঢ়িলেতো আমাৰ গোটেই আন্দোলনটো আধা হৈ যাব। যদি বঙাইগাঁৱৰ ল'ৰা ছোৱালীয়ে বঙাইগাঁও মেডিকেলত পঢ়িব নোৱাৰে, আমি কলেজ পাতি কি লাভ হ'ব? আৰু মানুহেতো এনেই এডমিশ্যন নিদিয়ে, পৰীক্ষাত পঢ়ি কম্পিটিশ্যন কৰিহে চিট পাব লাগিব। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিম যে এইবিলাক মানুহৰ কথা নুশুনিব, যাক ভোট লাগে তাৰ কথা নুশুনিব। মইতো কৈছো মোক ভোট নালাগে, খালি আপোনালোকে ভাল কৰি ল'ৰা ছোৱালীক ডাক্তৰ বনাওক, ইঞ্জিনিয়াৰ বনাওক, প্ৰফেচাৰ বনাওক। এইখিনি কথাটো আমি একো বেয়া কোৱা নাই। সেইকাৰণে মই মুছলমান আই মাতৃসকলকো কৈছো যে আজমলৰ কথা নুশুনিব, 2টাতকৈ বেছি বাচ্চা জন্ম নিদিব। কাৰণ আমাৰ বাচ্চাসকল যেতিয়া জন্ম হ'ব, আমি বিচাৰো তেওঁলোক যাতে খেলুৱৈ হয়, নয়নমণি শইকীয়া হয়, হিমা দাস হয়, তেওঁলোক যাতে লভলীনা বৰগোহাঁই হয়, আমাৰ বাচ্চাবিলাক যাতে ডক্টৰ হয়, ইঞ্জিনিয়াৰ হয়। এই ধৰণে আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিব খুজিছো। আই মাতৃসকলক মই অনুৰোধ কৰিছো, এতিয়া আমাৰ লগত অৰুণোদয় আছে, আমাৰ লগত সেল্ফ হেল্প গ্ৰুপ আছে, আমাৰ লগত বিভিন্ন ধৰণৰ চৰকাৰী সুবিধা আছে। কেনেকে পৰিয়ালটোক সমৃদ্ধ কৰিব পাৰো, স্বামীয়ে যি উপাৰ্জন কৰিব, মহিলাসকলেও